আজি এটা নতুন ব্লগ ভিডিঅ' লৈ আহিছোঁ আৰু এই ব্লগটো হ'ল আজি আমাৰ সমাজৰ যিটো আমাৰ উৰিষ্যা সমাজত বা যিকোনো সমাজত আমাৰ হিন্দু সমাজৰ চৰক পূজা আছে। এই চৰক পূজা আজি আমাৰ ইয়াত চৰক পূজা ন। তো আমাৰ ইয়াত পুৰণা লাইনত বৈশাহাবী পুৰণা লাইনত তোৰ চৰক পূজা পাতিছে। মানে বৰ পুৰণা পূজা হয়, বহুত আগৰ পৰা পাতি আছে। আমি যেতিয়া সৰু সৰু আছিলোঁ তেতিয়া আমি চাবলৈ আহিছিলোঁ। তো আমি তাত মানে পূজা চাবলৈ গৈ থাকোঁ। তো এই বছৰ মানে মই ভাবিছোঁ গৈ আৰু আপোনালোককো দেখাই দিম পূজাটো কিনো হয় কেনেকা আৰু তাৰ মানুহৰ ভিৰ কেনেকা লাগে মই আপোনালোকক দেখাম। আমাৰ এই মিথুন দা আছে, মিথুন দাৰ লগত যাব। তো ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো বাকীখিনি ভিডিঅ' মই আগলৈ দেখাম। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ।
Darkol bakal itu bukan. Ini pokana ini. Kata babu rajan. तीन डबल
গাইজ চৰক পূজা ভিডিঅ'টো চাই কেনেকৈ পালে মোক কমেণ্ট কৰি জনাব মই আপোনালোক আৰু ছেকেণ্ড পাৰ্টটো লৈ আহিম সম্পূৰ্ণ ভিডিঅ'টো কৰি আপোনালোক দেখাব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত নমস্কাৰ